প্ৰথমতে আন্তৰিক শুভকামনা জনাইছোঁ মোৰ ফালৰ পৰা বিটিআৰ চৰকাৰক আৰু আন্তৰিক অভিবাদন জনাইছোঁ এই পৰিৱৰ্তনৰ বাবে আৰু মোৰে চাগে মই সৌভাগ্যৱান বুলি ভাবোঁ কাৰণ বড়োলেণ্ডত যিমান পৰিৱৰ্তন হৈছে যিমান যি হৈছে মই সৰুৰে পৰা ইয়াত জড়িত হৈ আছোঁ প্ৰথম কথা মই যদিও বিভিন্ন জেগাত ঘূৰি ফুৰিছিলোঁ দেউতাৰ লগত কিন্তু মোৰ শৈশৱৰ বেছিভাগ সময় মই ইয়াত কটাইছোঁ মই বিজনীত কটাইছোঁ তামোলপুৰত কটাইছোঁ আৰু ইনফেক্ট প্ৰমোদ আৰু মই একেখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰা তামোলপুৰ স্কুল তামোলপুৰ হাই ছেকেণ্ডেৰী আৰু মই 2 বছৰ ডাঙৰ 2 বছৰ আগত মই ওলাই গ'লোঁ তাৰ পৰা কিন্তু সেইটোৱে ভাল লাগিছে যে প্ৰত্যেকটো ক্ষেত্ৰত প্ৰত্যেকটো হেৰিত স্কুলত থকা সময়তো মই গোটেই ডিষ্টাৰ্বেঞ্চ দেখিছোঁ হুলস্থুল উৎপাত দেখিছোঁ মাৰপিট দেখিছোঁ তাৰপিছত লাহে লাহে চেঞ্জ পৰিৱৰ্তন দেখিছোঁ আৰু এতিয়া যিটো ক'লে সংস্কৃতিৰ যোগেদি যিটো ইউনিফিকেশ্যন অফ অল ট্ৰাইবছ অল ৰেচেছ অল ৰিলিজিয়নছ সেইটো হ'ব লাগে ইয়াত অকল ইয়াত বুলি নহয় গোটেই অসমত হ'ব লাগে আৰু অসমখন এখন বৈচিত্ৰ্যময় দেশ বিভিন্ন সংস্কৃতি বিভিন্ন মানুহ বিভিন্ন জাতি বিভিন্ন জনজাতি প্ৰত্যেকটো ক্ষেত্ৰত কিন্তু মিলিজুলি আছিলে আগৰে পৰা আৰু ইমান বৈচিত্ৰতাৰ মাজতে যে একেলগে আছে সেইটো আটাইতকৈ ডাঙৰ কথা আৰু সেইটো জীয়াই ৰখাটো আমাৰ কৰ্তব্য বুলি ভাবোঁ আৰু মই মোৰ ফালৰ পৰা আজি মই মোৰ ডিউটি বুলি ভাবোঁ সেইটো মই কৈছোঁ যে যি সহায় লাগে যেনেকুৱা লাগে যেতিয়াই লাগে মই ইয়াত থাকিম আপোনালোকৰ লগত আৰু এখন নতুন সুন্দৰ বড়োলেণ্ড সুন্দৰ অসম গঢ়াত মই সদায় সহায়ক হিচাপে থাকিম আৰু এইটো মোৰ অংগীকাৰ সকলোকে পুনৰ নমস্কাৰ জনাইছোঁ আৰু বহুত বহুত মৰম জনাইছোঁ এই নতুন বছৰটো সুন্দৰকৈ যাওক নতুন নতুন কাম হওক নতুন পৰিকল্পনা হওক নতুন চিন্তা হওক আমি আগলৈ আগুৱাই যাওঁ এখন সুন্দৰ ভৱিষ্যতলৈ থেংক ইউ ভেৰি মাছ লাভ ইউ বড়োলেণ্ড লাভ ইউ আছাম থেংক ইউ